বিগত কালচোৱাত যেনেকৈ কাম কৰিছিলে সেই ক্ষেত্ৰত ইউ পি পি এলে একো কাম কৰিব পৰা নাই আৰু উন্নয়নৰ ক্ষেত্ৰত একেবাৰে শূন্য। জাষ্ট মই ইউ পি পি এলৰ ছাপৰ্টাৰহে আছোঁ। ইউ পি পি এলৰ কাৰ্য মই দেখা পালোঁ, তেওঁলোকে কি কাম কৰিছে কি কাম কৰা নাই, মই সন্তুষ্ট নহয়। তেওঁলোকে নিকা প্ৰশাসন চলাব পৰা নাই, নিজে দুৰ্নীতিত নিমজ্জিত হৈ আছে। মইতো কোনো দলৰে মই নাছিলোঁ, ইউ পি পি এলৰ মই নাছিলোঁ। জাষ্ট মই ইউ পি পি এলৰ ছাপৰ্টাৰহে আছিলোঁ। গতিকে ইউ পি পি এলৰ কাৰ্য মই দেখা পালোঁ, তেওঁলোকে কি কাম কৰিছে কি কাম কৰা নাই, মই সন্তুষ্ট নহয়। তেওঁলোকে ইলেকশ্যনৰ আগত যিখিনি প্ৰতিশ্ৰুতি দিছিলে ৰাইজক, উন্নয়ন কৰিম, নিকা চৰকাৰ গঠন কৰিম, নিকা চৰকাৰ চলাব, কিন্তু এটাও কাৰ্যকৰী হোৱা নাই। তেওঁলোকে নিকা প্ৰশাসন চলাব পৰা নাই, নিজে দুৰ্নীতিত নিমজ্জিত হৈ আছে আৰু উন্নয়নৰ ক্ষেত্ৰত একেবাৰে শূন্য। কোনো উন্নয়ন কাম কৰিব পৰা নাই আজিলৈকে। বিগত কালচোৱাত যেনেকৈ কাম কৰিছিলে সেই ক্ষেত্ৰত ইউ পি পি এলে একো কাম কৰিব পৰা নাই। এইকাৰণে বি পি এফে যিহেতু আগত বহুখিনি কাম কৰি গৈছিলে, গতিকে ভৱিষ্যতত যদি পাৱাৰত আহে তেনেহ'লে বি পি এফে নিশ্চয় ভাল কাম কৰিব, উন্নয়ন কৰিব আগৰ নিচিনা। এই আশাৰে মই বি পি এফত যোগদান কৰিছোঁ। এই 3 বছৰত ইউ পি পি এল দলৰ যে চৰকাৰ একদম বিগ জিৰ' বুলি ভাবে। একেবাৰে বিগ জিৰ', কোনো কাম কৰা নাই, বৰঞ্চ দুৰ্নীতিহে কৰি আছে। আজি 15% লয় তেওঁলোকে। গতিকে তেওঁলোকে যেনেকৈ প্ৰতিশ্ৰুতি দিছিল ৰাইজক যে আমি নিকাভাৱে চৰকাৰ চলাম, কিন্তু তেওঁলোকে ওলোটা কাম কৰি আছে। কমিশ্যন লৈ আছে, কমিশ্যনৰ ৰজা বুলি ক'ব পাৰি তেওঁলোকক। এইখিনিয়ে।